এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু যিহেতু আজি বিহু, ৰঙালী বিহু, তো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। আৰু এয়া দেখিছেনে, ময়ো সাজি কাচি ৰেডি হ'লোঁ বিহু বুলি। তো বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকক নহ'লে। যিহেতু আমাৰ পৰম্পৰাৰ মতে আমি সদায় ডাঙৰক সেৱা কৰিব লাগে, তো বছৰৰ প্ৰথম দিনটোতেই আমি এনেকৈ মা দেউতা আৰু বৰমাক সেৱা কৰি ল'লোঁ। অকল যে বিহুৰ দিনাখনহে সেৱা কৰিব লাগে তেনেকুৱা নহয়, মা দেউতা আৰু নিজতকৈ জ্যেষ্ঠজনক সদায় শ্ৰদ্ধা আৰু সেৱা কৰিব লাগে আমি। এয়া বৰমা, মা, পাপাই আমাক আশীৰ্বাদ দি আছিলে। আশীৰ্বাদ অলপমান দীঘলীয়াকৈ দিছিলে, সেইকাৰণে ব'ৰ নহ'ব আৰু আপোনালোকে। এইফালে আকৌ বৰমাই কাহটো আহি যোৱাৰ কাৰণে আমাৰ মূৰত চুব নাপালে কাৰণে আকৌ ওচৰত মাতি পেলাই মূৰত চুই পেলাই আশীৰ্বাদ দিছে, দেখিছেনে বাৰু। আৰু সেৱা কৰাৰ পিছত আশীৰ্বাদ স্বৰূপে এয়া আমাক পইচা দিছে মা, পাপা আৰু বৰমাই। সেৱা কৰি উঠাৰ পিছত বৰমাই কৈছে, দেহা আমি এপাক নাচিম। তাকে এয়া গান লগাই দিছোঁ আৰু মা আৰু বৰমাই এইফালে নাচি আছে। A few moments later. সকলোৰে খোৱা বোৱা চলি আছে, তাৰপিছত এতিয়া আমি খাম। বাকী চাই থাকক ব্লগ। মই থালিখন ৰেডি কৰিছিলোঁ। এফালে আছে মাটন, এফালে চিকেন, আৰু এফালে মাছ, এফালে পোলাও, এয়া জহা চাউল, এয়া বৰা চাউল, আৰু এফালে কচু পিটিকা আছে, আৰু এফালে আছে ঢেকীয়া ভাজি কণীৰ সৈতে। এখন থালিখন কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, মজা লাগিছে। পাপা কেনেকুৱা লাগিছে ভাত? ধুনীয়া বোলো। তই এইফালে মায়ে প্ৰসাদহে খাই আছে। এইফালে পোলাও খাই আছে। তাৰপিছত আমি ভাত খাবলৈ বহিলোঁ। মই খাইছিলোঁ পোলাও আৰু চিকেন, কাৰণ মই মাটন নাখাওঁৱেই, আৰু জহা চাউল লৈছিলোঁ, সেইকেইটাও মই নেখালোৱেই। ভাত পানী খাই উঠি আমি কণী যুঁজ খেলিলোঁ। কণী যুঁজৰ কাৰণে প্ৰিপেৰেশ্যন চলিছে। কণী যুঁজ খেলিম আমি। এফালে বা, এফালে মানস দা, এফালে পাপা, এফালে কণী যুঁজ হ'ব এতিয়া। দে কণী দে, তই ভাঙ। যুঁজ আৰম্ভ। গ'ল। এটা হাৰিলে গাইজ। এতিয়া তুমি দিয়া। মানস দা জিকিলে, বাবাটা গ'ল। ইমান জোৰে হয় গাইজ মোৰো গ'ল। মই হাৰিলোঁ। মানস যায় এনেকৈ ফুটাব এতিয়া। এবাৰ মানস যায় গ'ল। দে তই দে এবাৰ। নাভাঙে। তাই গ'ল। পাপাই দিব এবাৰ। কণী যুঁজ খেলি আছোঁ।
গ'ল গাইজ মই জিকিলোঁ গাইজ মই জিকিলোঁ কাৰ গ'ল বাৰ গ'ল অঁ চৰি আনন্দ আহিলে এবাৰ মোৰ পাল গাইজ এই এডাল এইখিনিৰ কাৰণে আকৌ নহয় দে উপায় নাই গাইজ মই জিকি গ'লোঁ কণী যুঁজত একো চিটিং কৰা নাই এনেই কৈছে তাৰপাছত আবেলি সময়ত মই ওলাই আহিছিলোঁ লগৰ কেইজনীক লগ কৰিবৰ কাৰণে ইহঁতকেইজনী মোৰ স্কুল ফ্ৰেণ্ড হয় আৰু এই হৈছে অনামিকা আৰু ইফালে হৈছে ঈশা আৰু এই হৈছে প্ৰিয়াক্ষী তাই জুনিয়ৰ হয় বাৰু আমাৰ আৰু এইফালে আছিলে জয়শ্ৰী ইহঁতক বহুত দিনৰ মূৰত লগ পালোঁ আৰু পুৰণি ফ্ৰেণ্ডবিলাকক এনেকৈ লগ পাই পাছত বহুত ভাল লাগে নহয়নে বাৰু আৰু আমাৰো সেইদিনাখন বহুত বেছি ভাল লাগিল আৰু ইহঁতে এইফালে অৰ্ডাৰ কৰিছিলে বাটাৰ নান আৰু চিকেন হাণ্ডি আৰু মই মোৰ কাৰণে স্প্ৰিং ৰোল এটা অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত তাত ধুনীয়াকৈ খাই বৈ উঠি ফটো চটো উঠি আমি ওলাই আহিলোঁ কাৰণ ইহঁতৰ কিবা কাম আছিলে তো সেইকাৰণে সোনকালে ওলাই দিলোঁ ইহঁতে মোক মাতিছিলে বিহু চাবলৈ যাম বুলিহে কিন্তু ইয়াৰ বিহু চাবলৈ যোৱা নহ'ল পাছত গৈ পেলাই ৰেষ্টুৰেণ্টলৈ খাবলৈ যোৱাহে হ'লগৈ আৰু যিহেতু গোটেইকেইজনী ঘৰটো একেটা ফালেই হয় সেইকাৰণে গোটেইকেইজনী একেলগেই আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আমি আৰু এতিয়া তিনিজনী এফালে বহি লৈছোঁ ইফালে আছে ইহঁত দুজনী ইয়াৰ পইচা বিচাৰি ফুৰিছে ঢেৰ পইচা আছে তাই আৰু এইফালে এজনী হুঁচৰি মাৰিব ন আৰু ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আজিলৈ বাই বাই